ওকে নমস্কাৰ ওয়েলকাম জনাইছো আমাৰ অল ইন ওৱান চেনেললৈ আমি এতিয়ালৈকে কি শিকিলো ৰিয়েল নাম্বাৰ আমি শিকিছিলো কি ৰিয়েল নাম্বাৰৰ ওপৰত শিকি আছিলো ৰিয়েল নাম্বাৰ গতিকে ৰিয়েল নাম্বাৰৰ ওপৰত আমি এতিয়ালৈকে কি শিকিলো ফাৰ্ষ্ট টাইম আমি পালো যে কাউণ্টিং নাম্বাৰ নেচাৰেল নাম্বাৰখিনি পালো তাৰ বিষয়ে ডেফিনেশ্যন দিয়া আছে যিসকলে চোৱা নাই আমাৰ প্লেলিষ্টৰ প্ৰথম ভিডিঅ'খিনি চাই ল'ব পাৰিব তাৰপিছত কি আছিলে যে ইণ্টিজাৰ পিছত আমি পালো চৰি নেচাৰেল নাম্বাৰৰ পিছত পালো আমি হোল নাম্বাৰ য'ত জিৰ' এটা এডিশ্যন হৈছিলে জিৰ'টোক নতুনকৈ এড কৰা হৈছিলে জিৰ'টোক তাৰপিছত কি পালো যে নিগেটিভ বস্তুবিলাক যেতিয়া আহিলে তেতিয়া গম পালো যে হোল নাম্বাৰ লাইনডালৰ পিছত আমি কি পালো ইণ্টিজাৰ্ছখিনি পালো ইণ্টিজাৰ্ছৰ পিছত আমি কি পালো ৰেচনেল নাম্বাৰ্ছ পালো তাৰপিছত ইৰেচনেল নাম্বাৰ্ছ পালো তাৰপিছত পালো যে এই গোটেইবিলাক মিলি পেলাই গোটেই চিষ্টেমটো কি বুলি কৈছে ৰিয়েল নাম্বাৰ এতিয়া আমি সৰুতে বহুত কিছুমান পঢ়ি আহিছোঁ যে সংখ্যা পূৰণ কৰা হৰণ কৰা যোগ নিয়তা শিকিছোঁ পূৰণ নিয়তা শিকিছোঁ হৰণ কৰিবলৈ শিকিছোঁ বিয়োগ শিকিছোঁ এনেকৈ বহুত ধৰণৰ কিছুমান আমি কেলকুলেশ্যন শিকি আহিছোঁ গাণিতিক কেলকুলেশ্যন কিছুমান আমি শিকি আহিছোঁ মেথমেটিকেল কেলকুলেশ্যন কিছুমান আমি শিকি আহিছোঁ প্লাছ মাইনাছ ইনটু আৰু ডিভাইড এই চিনকেইডালৰ দ্বাৰা এতিয়া আমি মেইন টপিকলৈ আহিছোঁ ৰিয়েল নাম্বাৰ চেপ্টাৰটোত ফাৰ্ষ্ট এটা হেৰি আছে মই ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিছোঁ বাৰু মানে আমি ফাৰ্ষ্ট এটা পাম যে মই দুটাৰ কাৰণে কৈছোঁ ইংলিছ মিডিয়াম আৰু আছামিছ মিডিয়ামৰ সকলো ল'ৰা ছোৱালীয়ে যাতে বুজি পায় গতিকে মই দুইটা মিডিয়ামেই টাচ কৰিবলৈ চেষ্টা কৰিছোঁ মই বৰ্ডত লিখা ডেফিনেশ্যনটো ইংলিছত লিখিছোঁ আৰু মই কৈ দিম মুখেৰে যে অসমীয়াত কি হ'ব আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে অসমীয়া মিডিয়ামৰ তোমালোকে ধুনীয়াকৈ বুজি পাবা আমি একেটাই অসমীয়া ইংলিছ বুলি হেৰি নকৰিবা কনফিউজন নলগাবা অসমীয়া কিতাপখন টান বা ইংলিছৰ কিতাপখন টান বা অসমীয়া কিতাপখন সহজ তেনেকুৱা কিছুমান কথা নহয় একেই দুইখন একেই কিতাপে একেই আৰু মেথছৰ ইমান এটা বৰ বিশেষ সাহিত্য লগাবলগীয়া লেংগুৱেজ নহয় গতিকে ইজি ধুনীয়াকৈ বুজি পাবা আহোঁ চাওঁ কি আছে এটা ডেফিনেশ্যন এটা পাইছোঁ যে এই নন জিৰ' ইণ্টিজাৰ নন জিৰ' মই আণ্ডাৰলাইন কৰিছোঁ নন জিৰ' এই নন জিৰ' ইণ্টিজাৰ মানে এটা ইণ্টিজাৰৰ কথা কৈছে যিটো নন জিৰ' ই শূন্য নহয় A non-zero integer A is said to be divide an integer B if there exists an integer C such that B is equal to AC. কৈছে যে এটা non-zero integer A মানে এটা শূন্য নহয় মানে অশূন্য এটা অশূন্য integer A যিকোনো এটা integer লাইনডালৰ যিকোনো এটা সংখ্যা আমি integer লাইনডাল পাইছিলোঁ নে নাই আমি integer লাইনডাল পাইছিলোঁ যে integer লাইনডাল এনেকৈ আছিলে integer 0 ৰাইট হেণ্ড চাইডে কি আছিলে 1 2 পজিটিভ নাম্বাৰবিলাক হৈ থাকিব লেফ্ট হেণ্ড চাইডে কি আছিলে -1 -2 এনেকৈ আহি থাকিব ঠিক আছে কি কৈছে এ নন জিৰ' ইণ্টিজাৰ এ এতিয়া এই স্মল এ যিটো লৈছে স্মল এটো নন জিৰ' এই জিৰ'টো নহয় মানে কি স্মল এটো জিৰ'টো হ'ব নোৱাৰে জিৰ'টোৰ বাদে যিকোনো হয়তো প্লাছৰ পেনত তাও হ'ব পাৰে মাইনাছৰ পেনৰ পৰা হ'ব পাৰে জিৰ'টোৰ বাদে যিকোনো এটা ইণ্টিজাৰ নাম্বাৰ জিৰ'ৰ বাদে যিকোনো এটা নাম্বাৰ is said to be divide an integer b আৰু এইটোৱে অন্য এটা সংখ্যা b হৰণ কৰিব পাৰিম divide an integer b if there exists an integer c such that b is equal to ac মানে কি আমি যিকোনো এটা আমি কি গম পালো এই সংখ্যাটো যিকোনো এটা শূন্য নোহোৱা মানে যিকোনো এটা নহয় যিকোনো এটা সংখ্যা যিটো শূন্য নহয় তেতিয়াহ'লে যিকোনো বেলেগ এটা সংখ্যা বিক আমি হৰণ কৰিব পাৰিম যদিহে কি হয় ইয়াত 3 নম্বৰ এটা সংখ্যা থাকে এইটো এ নম্বৰটো ফাৰ্ষ্ট সংখ্যাটো বিটো ছেকেণ্ড সংখ্যাটো আৰু চিটো আমি ল'লো থাৰ্ড সংখ্যাটো চি মানে 3 নম্বৰ সংখ্যাটো মানে কি কৈছোঁ এই 1 নম্বৰ সংখ্যা মানে এটোৰ দ্বাৰা 2 নম্বৰ সংখ্যাটো বিক হৰণ কৰিব পাৰিম মানে আমি বিক যদি এৰে হৰণ কৰোঁ মানে এৰে বিক হৰণ কৰিব পাৰিম তেতিয়াহে যদিহে চি মানে 3 নম্বৰ সংখ্যা এটা চি নামৰ চি যিকোনো এটা সংখ্যা হ'ব পাৰে আমি এ বি চি বুলি এইটো ডেফিনেশ্যনৰ কাৰণে কৰিছোঁ আমি যেতিয়া ৰিয়েল লাইফত কৰিম আমি যেতিয়া প্ৰেক্টিছ কৰিম তেতিয়া এইবিলাক যিকোনো এ জেগাত বি জেগাত চি জেগাত এটা নাম্বাৰ থাকিব বাছ কনফিউজন নহ'বা
আমি 1 নম্বৰ সংখ্যাটো এ দ্বাৰা উইথ আমি 1 নম্বৰ সংখ্যাটো দি মানে এ দি 2 নম্বৰ সংখ্যাটো মানে বিক হৰণ কৰিম। যদি হৰণ কৰোঁ তেতিয়াহ'লে ইয়াত 3 নম্বৰ এটা সংখ্যা থাকিব লাগিব। ক'ত থাকিব লাগিব? ইণ্টিজাৰ নাম্বাৰ লাইনডালতে থাকিব লাগিব। চি নামৰ এটা সংখ্যা থাকিব লাগিব। তেতিয়াহে আমি তাক গ্ৰহণ কৰিব পাৰিম। চি নামৰ সংখ্যাটো গ্ৰহণ কৰিব। চি নামৰ সংখ্যা এটা থাকিলে তেতিয়াহ'লে আমি তাক গ্ৰহণ কৰিব যদিহে পাৰোঁ তেতিয়াহ'লে এ নামৰ সংখ্যাটো দি বি সংখ্যাটোক যদি হৰণ যায় তেতিয়াহ'লে আমি চি এটা সংখ্যা পাম য'ত নেকি বি ইকুৱেল টু এ চি হ'ব। মানে কি আমি পাইছিলোঁ নহয় অসমীয়াত কি কয় এক্সাম্পল এটা দি দেখাইছোঁ। এক্সাম্পল ফৰ এক্সাম্পল আমি যেনিবা ল'লোঁ 10 সংখ্যাটোক ল'লোঁ 10ক আমি যেনিবা 2 দি হৰণ কৰিছোঁ। 10ক আমি 2 দি হৰণ কৰিছোঁ মানে ডিভাইড কৰিছোঁ। তেতিয়াহ'লে আমি কি কৰিম? আমি জানো যে 2 × 5 = 10 মানে ইয়াত কিমান আহিব 5 গতিকে 2 × 5 = 2 × 5 = 10 গতিকে ৰিমাইণ্ডাৰ কিমান আহিব 0। এতিয়া আমি কি ল'লোঁ? এই যিটো এ সংখ্যা আছিলে আমি যিটো এ লৈছিলোঁ যিটো 0 নহয় এই সংখ্যাটো ইয়াত কোনটো? এই সংখ্যাটো ইয়াত কোনটো? এইটো 2টো হৈছে এইটো। এই 2 সংখ্যাটো হৈছে এইটো। তাৰপিছত আমি এতিয়া বিটো লৈছিলোঁ। বিটো ইয়াত কি আছে? বিটো এই 10টো। বি সংখ্যাটো আছে 10টো। আৰু আমি কৈছিলোঁ যে চি এটা সংখ্যা পাম। এতিয়া চিটো কোনটো পালোঁ? এই 5টো হৈছে চিটো। কি বুজি পালোঁ? এতিয়া আমি ফৰ্মটো চালোঁ। আমি 10টো বি জেগাত কি ল'লোঁ? 10 ল'লোঁ। এ জেগাত কি ল'লোঁ? 2 ল'লোঁ। 2টো 0 নহয়। 2ৰে যদি 10ক হৰণ কৰোঁ তেতিয়াহ'লে আমি কি পাম? ভাগফল মানে কুৱেশ্যন কি পাম? 5 পাম। ঠিক আছে মানে 5 × 2 = 10 আৰু ৰিমাইণ্ডাৰ মানে যিটো ভাগশেষ বাকী সেইটো কিমান থাকিব? 0 থাকিব। এতিয়া আমি ইয়াৰ পৰা গম পালোঁ যে 2 × 5 = 10। ঠিক আছে এতিয়া আমি কি গম পালোঁ? ইয়াত কৈছিলে যে এ নন জিৰ' ইণ্টিজাৰ এ ইজ ছেড টু বি ডিভাইড এন ইণ্টিজাৰ বি। এ এটা যদি নন জিৰ' ইণ্টিজাৰ মানে শূন্য নোহোৱা এটা সংখ্যা হয়, ইণ্টিজাৰ লাইনডালৰ যদি এই সংখ্যাটো এটা সংখ্যা হয় যিটো শূন্য নহয় তেতিয়া সি আন এটা সংখ্যা বিক হৰণ কৰিব পাৰিব ইফ দেয়াৰ এক্সিষ্ট যদি তাত এটা থাকে ইফ দেয়াৰ এক্সিষ্ট এন ইণ্টিজাৰ যদি তাত এটা অন্য এটা ইণ্টিজাৰ থাকে যিটো চি চাচ ডেট তেতিয়াহ'লে কেনেকুৱা ধৰণৰ হ'ব? বি ইকুৱেল টু এ চি। মানে আমি এ দ্বাৰা বিক যদি হৰণ কৰোঁ তেতিয়াহ'লে এই চিটো কি পাম? আমি কুৱেশ্যন হিচাপে পাম। তেতিয়াহ'লে যদিহে এই প্ৰক্ৰিয়াটো যদিহে ছাকচেছফুলি হৈ যায় তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে বি ইকুৱেল টু এ চি। বি ইকুৱেল টু এ চি তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে বি ইকুৱেল টু এ চি। মানে কি আমি 2 সংখ্যাটোৰে 10ক যেতিয়া হৰণ কৰিছোঁ তেতিয়াহ'লে তাত এই সংখ্যাৰ একালত 2টোও আছে 10টোও আছে আৰু 2ৰে 10ক হৰণ কৰোঁতে যিটো আমি কুৱেশ্যন ডিজিট পালোঁ চি জেগাত যিটো পালোঁ এই 5 সংখ্যাটো এই নাম্বাৰ লাইনডালতে আছে। গতিকে গোটেইকেইটা এই নাম্বাৰ লাইনডালতে আছে। এই গোটেইকেইটা এই নাম্বাৰ লাইনডালতে আছে। গতিকে আমি কি ক'ব পাম? বি ইকুৱেল টু এ চি। এতিয়া বি জেগাত কিমান আছে? বি ইকুৱেল টু এ চি যদি আমি দেখাবলৈ যাওঁ বি জেগাত কিমান আছে? বি ইকুৱেল টু এ চি। এতিয়া বি জেগাত আমি কিমান পালোঁ? বি জেগাত সেইটো কিমান পালোঁ? 10 ইকুৱেল এ জেগাত কিমান পালোঁ? 2 ইনটু চি জেগাত কিমান পালোঁ? 5। গতিকে 10 ইকুৱেল 2 × 5 এইটো হয় 10 ইকুৱেল 2 × 5 2 × 5 মানে 10 হয়। গতিকে এইটো কি হৈ গ'ল? ৰুট হয়। আমি তো কি গম পালোঁ যে এই ইণ্টিজাৰ নাম্বাৰ লাইনডালৰ যিকোনো এটা ইণ্টিজাৰ এই ইণ্টিজাৰ নাম্বাৰ লাইনডালৰ যিকোনো এটা ইণ্টিজাৰ এই যিটো শূন্য হ'ব নোৱাৰিব, শূন্যৰ বাদে যিকোনো হ'ব পাৰিব। যদি এ হয় তেতিয়াহ'লে আমি এই এ দ্বাৰা অন্য এটা ইণ্টিজাৰ মানে বিক মানে 2 নম্বৰ 1 নম্বৰ সংখ্যাটোৰ দ্বাৰা আৰু এটা অন্য এটা সংখ্যা বিক আমি হৰণ কৰিব পাৰিম। যদিহে হৰণ প্ৰক্ৰিয়াটো যদিহে হৈ যায় তেতিয়াহ'লে তাত এটা আমি পাম এটা অন্য এটা সংখ্যা উদ্ভাৱন হ'ব। সেইটো হৈছে চি। 3 নম্বৰ সংখ্যাটো হৈছে চি। বুজি পাইছা? 3 নম্বৰ সংখ্যাটো হৈছে চি। এনেকুৱা এটা সংখ্যা ওলাব যদিহে ছেটিছফাইড হয়, যদিহে এ বি হৰণ কৰোঁতে মিলি যায়, সকলো ধৰণৰ ধুনীয়াকৈ মিলি গৈছে তেতিয়াহ'লে আমি এটা সংখ্যা পাইছোঁ চি। অন্য এটা সংখ্যা কি পাইছোঁ? চি। গতিকে এ বি চি দুয়োটা এই নাম্বাৰ লাইনডালৰ ভিতৰত থাকিব লাগিব। মই এক্সাম্পল হিচাপে লৈ ল'লোঁ 2টো
দুইটো ইণ্টিজাৰ নাম্বাৰ লাইনডালৰ এটা সংখ্যা হয় আমি এই জেগাত কি লৈ ল'লোঁ যিটো এ বুলি কৈছিলোঁ এই জেগাত আমি কি লৈ ল'লোঁ 2টোক লৈ ল'লোঁ বি জেগাত আমি কি লৈ ল'লোঁ 10টোক লৈ ল'লোঁ আৰু চি জেগাত আমি কি লৈ ল'লোঁ চি কি লৈ ল'লোঁ নহয় আমি অট'মেটিকেলি চিটো প্ৰি ডিটাৰমাইন কৰিব নোৱাৰোঁ আমি অংকটো কৰিলেই গম পাই যাম চিটো কি হ'ব গতিকে 10ক 2য়ে হৰণ কৰি দিওঁতে সেইটো যিটো নাম্বাৰ নতুনকৈ প্ৰডিউচ হৈছে নতুনকৈ যিটো নাম্বাৰ প্ৰডিউচ হৈছে সেই প্ৰডিউচ হোৱা নাম্বাৰটো 5 মানে সেই বস্তুটো হৈছে চি অ'কে এই টপিকটো চাবা ভালকৈ এইটো বুজি পাবাই 5, 6, 7 তেনেকুৱা কিছুমান থাকে নহয় জানো অ'কে